এটা আবেলি তোমাৰ নামত আজি 14 মাৰ্চ 4টা বছৰৰ পাছত ফাগুনৰ এই শেষটো আবেলিত পুৰণি ডায়েৰীখনৰ পৃষ্ঠাত আঙুলি বুলাইছো 4টা বছৰে নিজৰ মাজত সংগোপনে ৰখা প্ৰত্যেকটো বেদনা আজি অশ্ৰুসিক্ত হৈ নিগৰি আহিছে স্মৃতিৰ কুহিপাতত অংকিত পুৰণি তোমাৰ সেই মধুৰ সান্নিধ্যই আজিচোন বৰকৈ আমনি কৰিছে মই জানো তুমি এতিয়া তোমাৰ আপোনজনৰ সৈতে সুখী আৰু ময়ো সুখী তোমাৰ সুখতে বহু কথাই ক'বলৈ মন যায় কিন্তু ফোনৰ কীবোৰ্ডখন উলিয়াই টাইপ কৰিবলৈ লওঁতে কিয় জানো হাতখন থমকি ৰয় সেয়ে পুৰণি ডায়েৰীখনকে সংগী কৰি স্মৃতিৰ শুকান পথাৰত বৰষুণ জাকৰ সন্ধান কৰিছোঁ বৰষুণ তোমাৰ বৰ প্ৰিয় নহয়নে এই যে তুমি প্ৰায়ে গুণগুণোৱা গীতটি আজিও আগৰ দৰেই মোৰ মন মগজুত বাজি আছে বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সুৰাব তোমাৰ দৰে গাব নোৱাৰিলোঁ কিন্তু বৰষুণৰ বতৰত প্ৰায় গীতটি গুণগুণাওঁ আৰু বৰষুণৰ প্ৰত্যেকটো কণিকাত তোমাক বিচাৰি পাওঁ কিন্তু আজি সেই বৰষুণ জাকৰ অভাৱত মোৰ হৃদয়খন মৰু সদৃশ তুমি বিহীন শূন্যতাই এই 4টা বছৰে মোক খুলি খুলি খাইছে আমাৰ সম্পৰ্কৰ বিচ্ছেদৰ বাবে তুমি চিৰকাল হয়তো মোকেই দোষী সাব্যস্ত কৰিবা কিন্তু পৰিস্থিতিয়ে মোক এনে এক অন্ধকাৰলৈ ঠেলি দিছিল য'ৰ পৰা উভতি অহাটো মোৰ পক্ষে সম্ভৱ নাছিল আচলতে কি জানা সকলো প্ৰেম কাহিনী সফল হ'বলৈ লিখা নাযায় আমাৰ কাহিনীও হয়তো আধৰুৱা হৈ থাকিবলৈ লিখা হৈছিল আজি শেষবাৰৰ বাবে ডায়েৰীখনৰ পৃষ্ঠাবোৰ লুটিয়ালোঁ আৰু ডায়েৰীখনৰ লগত বন্দী হৈ তুমি আৰু তুমি লগা প্ৰত্যেকটো অনুভৱ